তোৰ হা নিশা কোনে মাৰিলে তোক নিশা কোনে মাৰিলে তোক কোনে মাৰিছে তোক নিশা 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 এই নিশা নিশা কোনে মাৰিলে তোক নিশা নিশা তোৰ বাপেৰ ক'ত আছে ক মই নেজানো বেশি হয়েছে নাই এই আমাক আমার কাম কৰিবলৈ দে নহলে তোকো শান্তিৰে থাকিবলৈ নিদিও পানীগোপালক এনেকৈ একো কৰিব পৰা নাযাব আমি আইন আৰু ছিষ্টেমৰ ওপৰত বিশ্বাস কৰি কিবা এটা কৰিব লাগিব ৰবি নিশাই যি বীজ ৰুই থৈ গ'ল আমি তাক আগুৱাই লৈ যাব লাগিব অসমীয়া জনগণ কাকতৰ সম্পাদক নীৰেণ গোস্বামী আৰু ফেমাছ কাৰ্টুনিষ্ট ৰবি বৰুৱাই এই হত্যাকাণ্ডটোত বাণীগোপাল শইকীয়া আৰু তেওঁৰ সহযোগী বুলেট ৰায়বঙক প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ আনিছে আৰক্ষীয়ে সমগ্ৰ তদন্ত আগবঢ়াই নিছে যদিও কিন্তু এতিয়ালৈকে লাভ কৰা নাই কোনো এটাকৈ ক্লু শুনিছোঁ বাণীগোপাল গুৱাহাটী এৰি পলাইছে গুৱাহাটীত নাই তেতিয়াহ'লে বেলেগ ক'ৰবাত সোমাই আছে চাগে কমিশ্যনাৰে ক'লে সি হেনো ইণ্ডিয়া এৰি পলাই গৈছে